নমস্কাৰ বন্ধু বান্ধৱী তথা ছাত্ৰ ছাত্ৰীসকল আজি আমি সম্বন্ধৰ বিষয়ে আলোচনা কৰিম তো তাৰ আগতে আমি ইয়াৰ সংজ্ঞাটোলৈকে আহিছো তো কোনো এটা সংগতি A ৰ পৰা সংগতি B লৈ এটা সম্বন্ধ R হ'ল A ক্ৰছ B ৰ এটা উপসংগতি তো আমাক দুটা সংগতি লাগিব আৰু দুটা সংগতি একেই হ'ব পাৰে বেলেগ বেলেগ হ'ব পাৰে তো আমি A ৰ পৰা B লৈ যদি সম্বন্ধ পাব লাগে তেতিয়াহলে হেতু A ক্ৰছ B ৰ কাৰ্টেজীয় গুণফল A ক্ৰছ B ৰ এটা উপসংগতি হ'ব লাগিব তো আমি ইয়াতে মেইনলি চাব লাগে উপসংগতিৰ যেটো ধাৰণা হেতু আমাৰ ক্লিয়াৰ থাকিব লাগিব তো আমি এটা উদাহৰণ লৈ লওঁ তো সাপোজ ক্যাপিটাল A মানে আমি এটা মূল লৈছো 1 আৰু আন এটা সংগতি আমি B লৈছো সাপোজ 2 আৰু 3 তেতিয়াহলে এই দুটা সংগতিৰ মাজত কাৰ্টেজীয় গুণফল ক্ৰছ তে আমি A ক্ৰছ B যদি উলিয়াই চাও তেতিয়াহলে আমি পাম 1 2 আৰু 1 3 এতিয়া আমি A ক্ৰছ B ৰ উপসংগতি কি হ'ব হেতু আমি চাব লাগে তো প্ৰথমতে আমি 5 পাম ৰিক্ত সংগতি সকলো সংগতিৰে উপসংগতি হয় গতিকে 5 টো প্ৰথমে আহি যাব তাৰ পিছত আমি চাব লাগে যে 1 2 2 এটা উপসংগতি হ'ব কাৰণ 1 টো আমি ইয়াতে এই ক্ৰমিক জোৰটো দেখা পাইছো তাৰ পিছত আমি ক'ব পাৰো যে 1 3 এটা উপসংগতি হ'ব কাৰণ এই ক্ৰমিক জোৰটো আমি A ক্ৰছ B দেখা পাইছো আৰু 1 2 1 3 মানে A ক্ৰছ B নিজেও হ'ব কাৰণ প্ৰতিটো সংগতিয়ে নিজেই নিজৰ উপসংগতি হয় তো আমি যেহেতু উপসংগতি বুৰকেই সম্বন্ধ বুলি কওঁ তো আমি কম যে A ৰ পৰা B লৈ পাব পৰা সম্বন্ধবোৰ phi ক্ৰমিক জোৰ 1 2 থকা সম্বন্ধটো 1 3 আৰু 1 2 1 3 এতিয়া আমি phi যেটো ৰিক্ত সম্বন্ধ আচলতে এইটো কি বুজায় যদি ডায়াগ্ৰামত চাও তেতিয়াহলে ই বুজাইছে যে ক্যাপিটাল A ৰ কোনো মূলয়ে ক্যাপিটাল B ৰ কোনো মূলৰ সৈতে জড়িত হোৱা নাই 1 এ 2 লগতো জড়িত হোৱা নাই 1 এ 3 লগতো জড়িত হোৱা নাই তো এনেকুৱা ধৰণে জড়িত নহলে সম্বন্ধটোক আমি কম ৰিক্ত সম্বন্ধ বুলি যাক নিৰ্দেশ কৰা হয় phi ৰে এটা 2 নম্বৰ যেটো ক্ৰমিক জোৰ আছিল মানে সম্বন্ধটো আছিল তাতে 1 2 আছিল তো যদি আমি ডায়াগ্ৰামত চাও তেতিয়াহলে বুজাব যে 1 এ অকল 2 লগত জড়িত হৈছে তো এটো ডায়াগ্ৰামত এনেকুৱা ধৰণৰ হ'ব তাৰ পিছত আমি নম্বৰ 3 যেটো সম্বন্ধ আছিল হেতু লকে চাও যে ইয়াত বুজাইছে 1 3 তো ডায়াগ্ৰামত কোৱা হ'ব যে 1 এ 3 লগত জড়িত হৈছে ঠিক একে ধৰণে যেতিয়া আমি নম্বৰ 4 লৈকে যাম তাত আছে 1 2 আৰু 1 3 তো আমাৰ ডায়াগ্ৰামত থাকিব 1 2 আৰু 1 এ 3 লগত জড়িত হোৱা কথাখিনি তো ফাইনালি ক'ব পাৰো যে 5 বুলি ক'লে কোনো মূলয়ে A ৰ কোনো মূলয় B ৰ কোনো মূলৰ সৈতে জড়িত নহয় 1 2 বুলি ক'লে বুজাব যে 1 এ 2 লগত জড়িত 1 3 এ বুজাব 1 এ 3 লগত জড়িত একে ধৰণে 1 2 1 3 ক্ৰমিক জোৰৰ কথা আহিলে বা সম্বন্ধটোৰ কথা আহিলে আমি কম যে 1 এ 2 লগত জড়িত হৈ আছে আৰু 1 এ 3 লগত জড়িত হৈ আছে তো আমি ইয়াৰ পিছত আনটা ম্যাথমেটিক্যালি চাবৰ কাৰণে এটা উদাহৰণ ল'ব পাৰো সাপোজ A মানে 1 2 3 5 6 এইকেইটা মূল থকা এটা সংগতি আৰু ইয়াৰ পৰা B লৈকে এটা আমি সম্বন্ধ চাব লাগে সাপোজ B মানে 2 3 4 5 6 থকা এটা সংগতি তো সাপোজ আমাৰ সম্বন্ধটো এনেকুৱা ধৰণে ডিফাইন কৰিছে যে ইয়াত ক্ৰমিক জোৰ AB ধৰণৰ ক্ৰমিক জোৰ থাকিব এটা ফৰ্মুলা য'ত B = A + 1 সাপোজ এই সম্বন্ধটোক তালিকাকৰণ পদ্ধতিত লিখিব লাগে তালিকাকৰণ পদ্ধতিত এইটো লিখি উলিয়াব লাগে তো লগে লগে আমি মাইন্ড কৰিম যেটো এই প্ৰথম অংগ ক্ৰমিক জোৰটো প্ৰথম অংগ স্মল a হেতু কিন্তু a থাকিব লাগিব কাৰণ আমাৰ a ৰ পৰা এই সংগতি a ৰ পৰা সম্বন্ধ আমি পাইছিলো আৰু একে ধৰণে যেতিয়া আমি দ্বিতীয় অংগ b ৰ কথা কম হেতু ক্যাপিটাল B থাকিব লাগিব কাৰণ এই b লৈকে সম্বন্ধটো বুজি গৈছিল তো আমি এতিয়া a ৰ ভ্যালু বিলা এই যেটো ফৰ্মুলা দিছে এই ফৰ্মুলাটো আমি পুট কৰি পেলাই b ৰ ভ্যালু বিলা উলিয়াই চাম তো দেখিম যে a যদি হয় তেতিয়াহলে 8 টকা মূল প্ৰথমটো আমি 1 আছে 1 ধৰিলো 1 এতিয়া ইয়াত পুট কৰাৰ লগে লগে আমি পাই যাম b = 1 + 1 means b = 2 একে ধৰণে আমি ইয়াৰ পিছত 2 আছে তো a = 2
যেতিয়া এই ফৰ্মুলাটো পুট কৰি দিম তেতিয়া হৈ যাব b = 2 + 1 means 3 আৰু লগে মাইন্ড কৰিম যে b = g পাইছো এটো ক্যাপিটেল বিট আছে নে নাই তো আমাৰ 2 আৰু 3 পাইছো এটো ইয়াতে দেখা পাইছো এবাৰ আমি a = এটো 3 টো পুট কৰিম তো 3 পুট কৰাৰ লগে আমি ফৰ্মুলাটো ইউজ কৰিলো b = 4 পাই যাম তো দেখিলো যে b সংগতিটো 4 টো আছে একে ধৰণে a = যেতিয়া আমি 5 পুট কৰি দিম b = ক্যালকুলেশনৰ পৰা 6 ওলাব তো দেখিম যে ক্যাপিটেল b সংগতিটো 6 আছে তাৰ পিছত আমি a = 6 পুট কৰি দিম 6 পুট কৰিলে যেতিয়া এই ক্যালকুলেশনটো আমি কৰি যাম তেতিয়া আমি b ৰ ভ্যালু 6 + 1 7 পাম কিন্তু এবাৰ সমস্যা হ'ল যে 7 কিন্তু b সংগতিটোত নাই তো যদিও আমি ক্যালকুলেশনৰ পৰা a = 6 হলে b = 7 পাইছো তথাপি যেহেতু b সংগতিটোত 7 নাই হেয়ে এই ক্ৰমিক চৰটো আমি গ্ৰহণ কৰিব নোৱাৰো তো এইখিনি কথা আমি ডায়াগ্ৰামৰ সহায়ত এনে ক'ব পাৰো যে আমাৰ a মানে এনেকুৱা ধৰণৰ মূলবিলাক আছে b 2 3 4 5 6 আছে দেখিছো যে a = 1 b = 2 লগত জড়িত তো আমি বুজাম যে 1 এ 2 লগত জড়িত কাৰণ স্মল a বিলাক ক্যাপিটেল এ আছে একে ধৰণে 2 পালে b = 3 হয় তো 2 এ 3 লগত জড়িত a = 3 হলে b = 4 হয় তো 3 এ 4 লগত জড়িত a = 5 হলে b = 6 হয় তো 5 এ 6 ৰ লগত জড়িত আৰু এই হেখৰ যেটো আমি ৰিলেচন পাইছিলো যে a = 6 হলে b = 7 হেটো আমি ইয়াতে লব নোৱাৰো কাৰণ 7 টো আমি ক্যাপিটেল বিট দেখা নাই তো এতিয়া আমাৰ কথাটো হ'ল যে এই সম্বন্ধটোক তালিকাকৰণ পদ্ধতিত লিখিব দিছে তালিকাকৰণত মৌলবিলাক দেখা পায় তো আমি যদি এটো মৌল হিচাপত মানে ক্ৰমিক চৰ হিচাপত লিখিব লাগে তো আমি লগে লিখিম যে 1 এ 2 লগত জড়িত হৈছে সো আমি 1 2 পাম 2 এ 3 লগত সো 2 3 3 এ 4 লগত সো 3 4 আৰু 5 এ 6 ৰ লগত গতিকে 5 6 ক্ৰমিক চৰটো পাই যাম তো আমাৰ তালিকাকৰণ পদ্ধতিত এই সম্বন্ধ r টোক লিখিব লাগিলে আমি এনেকুৱা ধৰণে লিখি যাম তো এইখিনি আছিল আমাৰ সম্বন্ধৰ ওপৰত এটি সমূহ আলোচনা